নমস্কাৰ। আজি বনাবলৈ লৈছোঁ কলপাতত দিয়া ডাঙৰ মাছ। তাৰ বাবে মই 3 টুকুৰা মাছ লৈছোঁ আৰু সৰিয়হ 2 চামুচ তিয়াই থৈছিলোঁ, সেইখিনি মিক্সিত মিহি কৰি লৈছোঁ আৰু কেঁচা জলকীয়া আৰু নিমখ সোৱাদ অনুসৰি আৰু দৈ 2 চামুচ আৰু এচিকুট হালধি দিব আৰু অকণমান তেল দি দিব। এতিয়া আটাইখিনি ভালদৰে মিহলাই লৈ আধা ঘণ্টাৰ বাবে ইয়াক থৈ দিম। মই 2খন সৰু সৰু কলপাত কাটি লৈছিলোঁ, এনেদৰে গেছত সেকি লৈছোঁ। আপোনালোকে ৰ'দতো সেকি ল'ব পাৰে। এতিয়া মেৰিনেট কৰি থৈ দিয়া মাছখিনি দি দিছোঁ। এনেদৰে আপোনালোকে সূতাৰেও বান্ধি ল'ব পাৰে। টাৱাখন মই গেছটো হাই ফ্লেমত গৰম হ'ব দিছিলোঁ, কিন্তু মাছৰ টোপোলাটি দিয়াৰ লগে লগে গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব আৰু এনেদৰে বাতি এটা ঢাকনি লগাই 10 মিনিটৰ বাবে থৈ দিব। 10 মিনিট পিছত আনটো ছাইড এনেদৰে ওলটাই দিব। এই ৰেচিপিটোৰ বাবে প্ৰায় 20ৰ পৰা 25 মিনিট সময় লাগে। এতিয়া আমি ইয়াক খুলি চাওঁচোন বহুত ধুনীয়া এটা গোন্ধ ওলাইছে। খুবেই সহজ হয় ৰেচিপিটো, বহুত বেছি টাইমো নালাগে আৰু বহুত বেছি উপকৰণৰো প্ৰয়োজন নাই। এয়া চাওকচোন কি ধুনীয়াকৈ সিজি গৈছে মাছখিনি।